বলক 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 মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ যে এতিয়া নাহিয়াই মোক বোলে পঢ়াব আমি কৈছোঁ কামি কৈছা ঠিক আছে অলপমান ৰেষ্ট লৈ লওঁ আমি বন্ধুসকল চাওক নাহিয়াক মই এতিয়া ডান্স ক্লাছত লৈ গৈ আছোঁ মৰ্ণিং এভৰিৱান নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আজি হৈছে ছানডে আৰু ছানডে কাৰণে মই আজি আছোঁ ঘৰত কোকৰাঝাৰৰ পৰা মই যোৱাকালি ইভিনিং আহিছোঁ অফিচৰ পৰা কাৰণ আজি ছানডে আৰু আজি ছানডে হৈছে মোৰ ফানডে আমাৰ ফানডে না বেটা ফানডে ছানডে তো নাহিয়াই কি কৈছে যে নাহিয়াই বোলে এতিয়া মোক অকণমান পঢ়াব তাইৰ যিটো টাৰ্ম 3 এক্সামিনেশ্যন আছে টাৰ্ম 3 কিতাপখন তাই মোক বোলে পঢ়াব ঠিক আছে নাহিয়া তুমি মোক পঢ়াবা আৰু তাৰ আগতে আপোনালোকক দুটামান বস্তু মই দেখাই লওঁ যে যোৱাকালিৰ পৰা মানে ছেটাৰডেৰ পৰা শনিবাৰৰ পৰা মোৰ যিখিনি কনষ্ট্ৰাকশ্যনৰ আধৰুৱা কাম আছে আমাৰ ঘৰৰ সেইখিনি আৰম্ভ কৰিছে তো মই আপোনালোকক দেখুৱাই আছোঁ কেনে কি মানে কিমান দূৰ কামটো আগবাঢ়িলে এদিনত গোটেইখিনি দেখুৱাই আছোঁ আপোনালোকে চাই থাকক তো বন্ধুসকল চাওক এয়া মোৰ যিখন ৱাল আছে বিল্ডিঙৰ ৱালৰ প্ৰথম জাষ্ট খালি ষ্টাৰ্ট কৰিছে এটা ছাইড তাৰে আমাৰ প্লেনিং হৈছে যে এই মানে মাহৰ ভিতৰত বা অহা মাহৰ ভিতৰত মানে মানে বহাগৰ আগে আগে যাতে আমি বিল্ডিঙত সোমাব পাৰোঁ কাৰণ বৰষুণ অহাৰ আগে আগে মোৰ কামখিনি শেষ কৰিব লাগিব তো আপোনাক আশীৰ্বাদ কৰিব যাতে সোনকালে সোনকালে কামখিনি শেষ কৰিব পাৰোঁ আমাৰ ছানডে খানা চাওক নাহিয়াৰ খিচিৰি অলমষ্ট ফিনিছ আৰু মোৰ জাষ্ট ষ্টাৰ্ট কৰিম এতিয়া ৰাতিপুৱা ছানডে ব্ৰেকফাষ্ট ফ্ৰাইড ৰাইচ আৰু লগতে আছে মোৰ ফেভাৰেট আপোনালোকে জানেই মই খায়ে থাকোঁ এইটো সদায় মোৰ ফেভাৰেট এইটো চাওক চিকেন তো চিকেন এইটো চিকেন ড্ৰাই ফ্ৰাই নহয় জাষ্ট মানে অকণমান ড্ৰাই কৰি লৈছোঁ আৰু তো এইটো হৈছে আমাৰ ছানডেৰ ব্ৰেকফাষ্ট এয়া চাওক মোৰ ফ্ৰাইড ৰাইচ উইথ চিকেন ড্ৰাই চ' টেষ্টিকে খাই আছোঁ আপোনালোকক চাই থাকক কণ্টিনিউ কৰি থাকক ভিডিঅ'টো আৰু আমাৰ নাহিয়াৰ অলমষ্ট ফিনিছ খিচিৰি নাহিয়া এটা ফিনিছ নাহিয়াৰ ফিনিছ হৈ গৈছে অলমষ্ট চাই থাকক মই আৰু কি দেখাই আছোঁ আমাৰ ছানডেৰ আজি এনজয়মেণ্টখিনি ত' ফ্ৰেণ্ডছ নাহিয়া মোক বোলে এতিয়া পঢ়াব তো মই ব্ৰেকফাষ্ট কৰি আছোঁ আৰু এতিয়া নাহিয়াই মোক তাইৰ টাৰ্ম 3 কিতাপখন ওলাই লৈছে বুকছটো আৰু তাই বোলে মোক পঢ়াব এতিয়া ঠিক আছে বেটা কি পঢ়াবা কোৱা অলৱেজ ৱাক অন দ্য ফুটপাথ অলৱেজ ৱাক এইটো কি ছেফটি অন ৰোড আচ্ছা ছেফটি অন ৰোড কি কি ছেফটি অন ৰোড আছে তাই ক'ব কোৱা অলৱেজ ৱাক অন দ্য ফুটপাথ অলৱেজ ৱাক অন দ্য ফুটপাথ য়েছ ক্ৰছ দ্য ৰোড এট এ জেব্ৰা ক্ৰছিং অনলি ক্ৰছ দ্য ৰোড এট এ জেব্ৰা ক্ৰছিং অনলি hold an elder's hand while crossing the road hold an elder's hand while crossing the road do not hide behind vehicles do not hide behind the vehicles do not run behind a vehicle do not run behind the vehicle do not play on the road do not play on the road thank you welcome কোৱা use of water drinking cooking watering plants washing cleaning yes uses of air yes filling filling tires breathing drying clothes blowing balloons blowing candle rotating a paper fan okay thank you welcome এই চাওক এতিয়া জাষ্ট বাঁহ লৈ আহিলোঁ কাৰণ আজি ছানডে আৰু আজিয়ে মই সময় পাম কালিতো অফিচ আছে আৰু গুচি যাব লাগিব কোকৰাঝাৰ তো এই বাঁহখিনি আনি থ'লোঁ বাঁহ লাগিব এতিয়া লগতে এই ৰছী আনিলোঁ আৰু ইয়াতে আছে গজাল এইবিলাক গজাল তো এইখিনিয়ে তো যিখিনি পাৰিলোঁ সেইখিনি আনি থ'লোঁ আৰু কাৰণ কালিৰ পৰা মই নাথাকিম তো নথকাৰ কাৰণে যিখিনি যোগাৰ লাগে আৰু মিস্ত্ৰীৰ যোগাৰখিনি মই আজি আনি থ'লোঁ অকণমান এতিয়া কাঠ আনিব যাম কাঠ লাগিব কাঠ মানে কি এইখিনি চাটাৰিঙৰ কাৰণে অকণমান টক্টা লাগে সেই টক্টাখিনি আনিব যাম এতিয়া বন্ধুসকল চাটাৰিঙৰ কাৰণে টক্টা চাই আহিলোঁ তো আজি নাপালোঁ টক্টাখিনি কালি মৰ্ণিং দিব বোলে তো সেইটো কৈ আহিলোঁ কিমান লাগে চাটাৰিঙৰ টক্টাখিনি লাগি আৰু আজি যিহেতু সময় পাইছোঁ তো চুলিখিনি অকণমান কাটি ল'লোঁ এতিয়া আৰু কাম বাকী আছে মোৰ চুলিখিনি কাটাৰ পিছত চাওক এইফালে মোৰ ঘৰৰ খিৰিকিখিনি লাগি আছে এতিয়া তো মিস্ত্ৰীয়ে লাঞ্চ কৰি আছে জাষ্ট ঘৰ আহি পালোঁ এতিয়া কথাটো হ'ল যে এতিয়া চুলিখিনিত অকণমান ৰং কৰিব লাগিব চুলিখিনি কালাৰ কৰোঁ আৰু ইফালে নাহিয়াৰ ডেন্স ক্লাছো আছে তাক থ'ব যাব লাগিব ঠিক আছে তো আপোনালোকে চাই থাকক মই দেখুৱাই আছোঁ তো বেটা তোমাৰ খানা হৈ গ'ল নাহিয়াৰ লাঞ্চ হৈ গ'ল নাহিয়া এতিয়া ৰেডি হ'ব ডেন্স ক্লাছৰ কাৰণে য়েছ তোমাৰ খানা হৈ গ'ল ৰেডি এতিয়া চাওক এতিয়া
হেয়াৰ কালাৰ কৰা হ'ল দেৰি হৈ গৈছে আজি ছানডে দিনটো ইমানেই বিজি হৈ গ'লোঁ আৰু মিস্ত্ৰী বস্তু আনিব লগা হৈ থকাৰ কাৰণে তো নাহিয়া এতিয়া ৰেডি হ'ব ডেন্স ক্লাছৰ কাৰণে আৰু মোৰ হেয়াৰ কালাৰ লগোৱা হ'ল তাক মই গাড়ীৰে সেনেকৈ থৈ আহিম কাৰণ হেয়াৰ কালাৰখিনি শুকাবলৈ এটলিষ্ট আধা ঘণ্টা 45 মিনিট লাগিব বন্ধুসকল চাওক নাহিয়াক মই এতিয়া ডেন্স ক্লাছত লৈ গৈ আছোঁ কালাৰ কৰিছোঁ যে চাৰ্ট পিন্ধিব নোৱাৰোঁ আৰু স্পৰ্টিংটো পিন্ধা দূৰৰে কথা তো গেঞ্জি পিন্ধি আছোঁ তো স্কুলৰ পৰা অলপ দূৰত নমাই দি আহিম সিহঁতক মই এতিয়া উপায় নাই আৰু চাওক নাহিয়া লাষ্ট পাই নহ'লে নাহিয়া এইটো আমাৰ ঘৰৰ ড্ৰাইভাৰ গাড়ী ড্ৰাইভ কৰিলেতো ড্ৰাইভাৰে কয় ন বেলেগ কিবা কয় নেকি আৰু ন বেটা নাহিয়া তুমি নাহিয়াৰ ড্ৰাইভাৰ ঠিক আছে আপোনালোকে চাই থাকক আজি গোটেই দিনটো জাৰ্ণিটো মই দেখাম মোৰ ব্যস্ততা আজি এয়া ঘৰত গা চা ধুই আহি এতিয়া নাহিয়াক ল'ব আহিছোঁ ডেন্স স্কুলত এইটো আপোনালোকক দেখুৱাওঁ এতিয়া নাহিয়াৰ ডেন্স স্কুল চব ডেন্স কৰি আছে এইটো আমাৰ নাহিয়া চব ডেন্স কৰি ওলালে তাই প্ৰায় আঢ়ৈ ঘণ্টামান ডেন্স কৰিলে আৰু বহুত ভাগৰ লাগিছে ন এটা কামি গৈছা আচ্ছা ঠিক আছে অলপমান ৰেষ্ট লৈ লওঁ আমি তাৰপিছত তাইক লৈ পেলাই এতিয়া বজাৰত যাম দৰ্জা চাব দৰ্জা আৰু আমি ইয়াতে এতিয়া ফুড ট্ৰাক বুলি নতুনকৈ এখন সেই খুলিছে ৰেষ্টুৰেণ্ট খুলিছে তাৰে ওপৰত বহি পেলাই এতিয়া খাব আহিছোঁ ট্ৰাকৰ ওপৰত চাওমিন য়েছ ফ্ৰেণ্ডছ নাহিয়াক ডেন্স স্কুলৰ পৰা লৈ বাহিৰে বাহিৰে গৈ পেলাই এই প্লাষ্টিকৰ দৰ্জা 4খন কিনি আনিলোঁ অলপ মজবুত হয় এখনকৈ দৰ্জা 2500 টকাকৈ লৈছে তো প্লাষ্টিকৰ দৰ্জা আনিলোঁ মানে এইখিনি ঘৰৰ ভিতৰৰ কাৰণে তো ঘৰৰ বাহিৰতো মানে কাঠৰ বনাইছোঁৱে অলৰেডি তো ঘৰৰ ভিতৰৰ যিখিনি ৰুম আছে ৰুমৰ কাৰণে আৰু মানে যিখিনি বাথৰুম আছে বাথৰুমৰ কাৰণে এই 4খন দৰ্জা কিনি আনিলোঁ দুটা কালাৰ আছে এটা হৈছে এইটো ব্ৰাউনিছখিনি দুটা আৰু গ্ৰীণ কালাৰৰ দুটা ডিজাইনিং দৰ্জা লৈ আহিছোঁ ফ্ৰেণ্ডছ তো আমি অলৰেডি দৰ্জাবিলাক কিনি আনিলোঁ যিটো আপোনালোকক অলৰেডি মই দেখুৱালোঁ তাৰপিছত আমি ঘৰত আহিলোঁ এতিয়া ঘৰত অহাৰ পিছত নাহিয়া বহুত ভাগৰ লাগিছে কাৰণ আঢ়ৈ ঘণ্টামান তাই আজি ডেন্স কৰিছে আৰু তাই এতিয়া ফ্ৰেছ হৈ পেলাই অকণমান নাস্তা কৰিব এতিয়া আৰু তাই অকণমান ৰেষ্ট লৈ পেলাই তাই অকণমান সেই চাই আছে মোবাইল চাই আছে এতিয়া তো ঠিক আছে তো আজি দিনটোৰ জাৰ্ণি মই আপোনালোকক দেখুৱালোঁ যদি ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত চাই থাকিলে ফ'ল' কৰি দিব আমাৰ যিটো চেনেল আছে RNB ফেমিলি ব্লগছ আৰু ইফালে মই আপোনালোকক দেখুৱাইছোঁ এইটো আম্মা মোবাইল চাই টিপি আছে আৰু এইটো মই আৰু এইটো হৈছে তো লেতেৰা এটা লেতেৰা ধেৰ বস্তু চাই আহিলোঁ ঘৰৰ কাৰণে চাই একদম মানে তো আমি কি কিনিম ভৱিষ্যতে আপোনালোকক আপডেটবিলাক দি থাকিম দেখুৱাই থাকিম ব্লগ আকাৰে ঠিক আছে তো আজিৰ কাৰণে ইয়াতে অন্ত পেলাওঁ আজি দিনটো জাৰ্ণিটো দেখুৱালোঁ অলপ ব্যস্ততাৰ মাজতে গ'ল আজি ছানডেটোক আৰু কালি মই কোকৰাঝাৰ যাম আপোনালোকক অলৰেডি মই জনাইছোঁৱে তো যিখিনি পাৰোঁ মই আজি ঘৰত যোগাৰখিনি দি গ'লোঁ মিস্ত্ৰীৰ যোগাৰখিনি এটলিষ্ট ঠিক আছে তো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোৱে ভালে থাকক আজিৰ কাৰণে বাই বাই